ভেন্দি চাফা কৰিবলৈ দিছে। বঢ়িয়া বঢ়িয়া। এই প্ৰকাণ্ড বাগিচা ভেন্দি দেখা। নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু ৰূপছ ব্লগ কৰাৰ লগতে কেইজনমান সহযোগী সুধিছিল যে মোৰ ঘৰ ক'ত। মোৰ ঘৰ ভৱানীপুৰ ব্লক পূবচুপাত, জিলা বাক্সা, অসম। এখন প্ৰায় অলপ ডাঙৰ গাঁৱেই, এখন গাঁৱতে মোৰ ঘৰ। তো আজি আমি এজন বন্ধুৰ খেতি চাবলৈ যাম। মই বৰ্তমান নদীত আহি আছোঁ। নদীৰ পৰা গৰুটো নি তাৰপিছত আমি খেতিডৰা চাব যাম। What is this? This is lemon. কি কৰিবি তাৰ মানে বলক এতিয়া খেতি চাবলৈ যাওঁ। মিত্ৰক লগ পালে। মিত্ৰ, আৰে প্ৰভু বুদ্ধ কাম কৰিছে। ভেন্দি মাহৰ মাজত ইমান জংঘল উঠিছিল, জংঘল চাফা কৰি লাগে। উঘলি কাক বা উঘলিলে মানুহ লগাইছে বা পুৰা বেলেগ কৰি দিছে। ইমান মাহৰ জংঘল হৈ আছিল তাৰমানে। এতিয়া বুনমাৰা মাছিল নেকি একবাৰ? বুনমাৰা একবাৰ মাছিল তো। ইমান মাহা জংঘল চাফা কৰি মানে জংঘলৰ মাজৰ পৰা পইচা লোৱাটো, এই পইচা লোৱাটো ইমান সহজ নহয়তো। আৰু বুন চাফা কৰাৰ পিছত খেতিৰ কাৰণেতো বুন বস্তু বিশেষ মানে কি দুশ্মন। যদিও মানে গৰু গাই ছাগলী সেইগিলাৰ কাৰণে বুন খুব প্ৰিয়, খেতিৰ কাৰণে দুশ্মন। গতিকে খেতি সেই বুন চাফা কৰাৰ পিছতহে খেতি হ'ব ভাল। সেই খেতিয়ক মানে খেতিৰ লগত লাগি থাকিব লাগিব না। আৰু এতিয়া আমাৰ তাতে বৰ ধুনীয়া বনো আছে খেতি কৰিব আহিছে দে। মানুহ ৰেডি আছে অলপমান দেই। জিকা, পানীলাও, তিতা কেৰেলা আছে। জিকা, ভোল, পানীলাও আছে না। চাইনা এইখিনি কাম কিমান মান কিয় লৈ আছে এতিয়া সামগ্ৰী? 30 কিলো গোটেই খাইখনত। আৰু এইগিলা এতিয়া খেতিৰ মাজত বা মানে সাংঘাতিক খেতিয়ক হে এই মানুহজন, বা সাংঘাতিক খেতিয়ক। ইফালে ইফালে মিত্ৰ মানে সহযোগীও আছে। সহযোগী ইমান মাহ বুন, ইমান মাহ বুনৰ পইচা এটা দেখা নাপাওঁ দেখোন। এতিয়া আছে এটা পইচা লাগি আছে। আজিও চিংছে নেকি? আৰু এতিয়া পুৰা একেবাৰে গ্ৰুপ লাগি আছে। এটা পুৰা গ্ৰুপ লাগি আছে। এটা গ্ৰুপ, 3জনীয়া গ্ৰুপ পুৰা বুন চাফা কৰি আছে। এটা 4জনী আছে দেখোন। পুৰা লাগি আছে। ঠিকে আছে। ভেন্দি চাফা কৰিবলৈ দিছে। বঢ়িয়া বঢ়িয়া। এই প্ৰকাণ্ড বাগিচা ভেন্দি দেখা, প্ৰকাণ্ড ভেন্দিৰ বাগিচা এখন। ৰ'দত গেলা পৰি যাবা লাগব, উপায় নাই, কম ৰ'দ দিছে না। ভেন্দি চাহ দিয়ে নেকি অলপমান? ভেন্দি গিলা অলপ চাহ দি পঠে না। নানো ফাং ঠেং আহি আছে ভেন্দিৰ গাছডাল কথাৰ চাহ দিব না। আরে তুমি তিনদিন আছে কি বাপরে বাপ, আসলে পুরা লুকি। এইটো ঘৰৰ পৰা? ঘৰৰ নহয় ঘৰৰ। প্ৰকাণ্ড ভেন্দিৰ খেতি বা। আৰু মিত্ৰ চাইনাৰ বোলে মাত্ৰ পানীলাও লাগছে। এটা মানে বেছিকে লাগছে, এটা এতিয়া বেয়া হৈ থাকে না মাজে মাজে। জিকা, এই ভোল, বুনৰ মাজত কি থোৱা খেতি হৈ আছে। তো সেই খেতিগিলা আমি যিসকলে খেতি নকৰো তেখেতসকলক এই তেখেতসকলে মানে কি কৰি আছে, আমাক দি আছে চাপ্লাই অলপ অলপকে। আৰু আমি যিখিনি যাই যি পাৰো
এই দাম ন চব্জিৰ দাম কমছে নেকি এতিয়া অলপমান চব্জি জিকাৰ দাম কমছে বাকী কমা নাই জিকা দাম কমছে ভেন্দিৰ দাম ভেন্দি আছে ঠিকে ভেন্দি ঠিকে আছে ভেন্দি ঠিকে আছে ভেন্দি দাম 40 টাকা 50 টাকা ভেন্দি 40-50 টকা লাগি আছে ঠিকে এতিয়া আছে হলো ঠিকে আছে মাত্ৰ জিকাৰ দাম কমছে অলপ জি না এই ভাইয়ে পুৰা স্প্ৰে মাৰিছে এইটো পাম্পিং নেকি এইটো চাৰ্জিং চাৰ্জিং আছে পাম্পিং নহয় এইটো চাৰ্জিং পুৰা মাৰি থব পাৰি এইটোতো মাৰবা লগা নাই না অহা। ধৰি থাকিলে পুৰা যাই থাকলি হল একদম পুৰা ধৰি কিনে ঘূৰি আছে চাৰ্জিং হেৰি মাকৈ দিছিল মাকৰ পিছত আমাৰ আহিল ৰঙালাও ৰঙালাও ৰঙালাওৰ পিছত আমাৰ ভেন্দি আহিল ভেন্দি আহিল তাৰপিছত তাৰপিছত এতিয়া জিকা ভোল জিকা ভোল এনেকে আহি আছে পুৰা পুৰা আহি আছে লগতে আমি 9,000 টকাৰ বিধানে পেলাইছিলোঁ হয় নেকি ভেন্দিত কিমান মান বিচাবা লাগ ভেন্দি 3 বিঘাত পালোঁ 1.5 লাখ 1.5 লাখ মান বেলা ৰঙালাও 30,000 সঁচাকে বেছি নে 1.5 লাখ মান ৰঙালাও 30,000 এই বঢ়িয়া সঁচা 1.5 লাখ পাইছি বোলে দাম আছে না দামৰ কাৰণে পাইছো এইবাৰ দাম আছিল কাৰণে কৃষকৰ অলপ সুবিধা হৈছে আৰু আমাৰ ৰাইজৰ অলপ টান হৈছে যদিও তো চলি গৈছে আৰু না চলি গৈছে আৰু টেনচন নাই ভাল লাগিল দেই এতিয়া কিবা নতুন আয়োজন আছে নেকি আৰু নতুন আয়োজন নতুন আৰু ৰঙালাও দিম আৰু ৰঙালাও ভেন্দি মাজে মাজে দিম আৰু ভেন্দিৰ মাজত ৰঙালাও হ'ব আৰু দিম আৰু ফিৰা কাটি বঢ়িয়া 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 এই ঔষধতে থাকো আজিকালি ঔষধৰ টেম্পাৰে নাই এই পখা আহিব আৰু হয় না এই বঢ়িয়া পকা আহিব এই ঔষধ সেইকাৰণে মাৰা গৈছে পকা আহিব বঢ়িয়া তাকেতো পখা আহিব পকা আহিছে চাফা কৰিছো না এতিয়া চাফা কৰি দিয়া গৈছে না এতিয়া ভাল আগটো লাগব কিজানি না লাগব আৰু মোটামুটি এটা ঔষধ আনিলোঁ এইটো ঔষধৰ দাম কিমান হৈছে 500 টকা না 600 টকা ঐ ৰঙালাও টকা ইয়াৰ দাম পিছত কি নাম তোৰ অবিৰণ 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 বা বিয়াৰ কোম্পানীৰ হে কি কোম্পানীৰ বিয়াৰ কোম্পানী বা আৰু এইটো কি কাম কৰিব ঔষধটোৱে এইটো পাতবিলাক চিধা হ'ব সৰু সৰু পকাবিলাক মৰিব ভিটামিনৰ কিবা কাম নকৰে এইটো পকাৰে আৰু না পকাই পকাৰে ঘৰটো সৰু সৰু পোক উৰি যায় সৰু সৰু পোক ধাপগিলা হেৰি প্ৰকাণ্ড ধাপ তুলিছে দে বা জিকা কিমান মান বিচাৰ মিত্ৰ জিকা পালোঁ 15,000 15,000 পালা বেছি বেয়া লগা নেকি ভোল আছে জিকা আছে পানীলাও আছে ভেন্দি আছে ৰঙালাও আছে পাঁচবিধ পুৰা 5 বিধ ঠিকি আছে এতিয়া গাঁৱৰ খেতিয়কসকলে তেনেদৰে খেতি কৰি থাকে আৰু খেতি খোলা কৰিয়ে তেওঁলোকৰ পৰিয়াল চলিব লগা হয় চলি থাকে তো সেয়ে আৰু যিহেতুকে ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ আমাৰ তাতে আৰু অসমখন বেছি কৃষি প্ৰধান দেশ অসমত খুবেই খাৰুৱা মাটি বুলি আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱে বহু প্ৰশংসা কৰিছে তো আমাৰ অসমৰ মানুহ প্ৰায় গাঁৱলীয়া আৰু খেতিয়ক বেছিকৈ তো খেতি কৰিয়ে চলি থাকোঁ তো আমাৰ খেতি কৰা নাই বেছি তো তেওঁলোকৰ খেতিখিনি চাই এনে পালে জনাবচোন কমেণ্ট কৰি যদি ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব আজিৰ কাৰণে এই ভিডিঅ'তে ইমানতে সামৰিছোঁ ধন্যবাদ।